চুৰে কেতিয়াও চুৰে নিজৰ প্ৰকৃতি নেৰে। এই কথাষাৰ প্ৰমাণ হ'ল বিদুৰ ভাই চিনেমাখন। বিদুৰ ভাই ৱেব ছিৰিজখনৰ মূল মন্ত্ৰ আছিল সাঁচি গছ, আৰু বিদুৰ ভাই মুভিখনৰ মূল মন্ত্ৰ সাঁচি গছৰ লগতে আন কিবা এটাও আছে, আৰু সেইটো গম পাব চিনেমাখন চোৱাৰ পিছতহে। বিদুৰ ভাই চিনেমাখন চালোঁ। বিদুৰ ভাই চিনেমাখন চাই থাকোঁতে এনেকুৱা লাগিলে যে আগতে কিবা চাই থকাখিনিকেই চাই আছোঁ, কাৰণ মূল কাহিনীটো বিদুৰ ভাই ৱেব ছিৰিজখনৰ দৰে প্ৰায় একেই। বিদুৰ ভাই চিনেমাখনে বিদুৰ ভাই ৱেব ছিৰিজখনৰ পিছৰ কাহিনীটোৱে কেৰি কৰিছে যদিও আমাৰ সেই বিদুৰ ভাই কেইজনৰ পৰিস্থিতি আগৰ দৰেই ঘূৰাই পকাই একেই হৈ পৰে। সিহঁতে পইচা ঘটিব বিচাৰে, কিন্তু এইবাৰ সৎ পথেৰে পইচা ঘটিবলৈ যাওঁতে সিহঁতে কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় আৰু সিহঁতে উপায়হীন হৈ কি কৰিব লগা হয়, সেয়ে এই চিনেমাখনত চাবলৈ পাব। বিদুৰ ভাই ৱেব ছিৰিজখনৰ নিচিনাকৈ বিদুৰ ভাই মুভিটো প্ৰায় 2-4 মিনিটৰ মূৰে হাঁহি থাকিবলৈ পাব, লগতে এইবাৰ সময়ত কান্দিবও লাগিব, কাৰণ পৰিস্থিতিয়ে তেনেকুৱা কৰি তুলিছে। সময়ত দৰ্শকে হাঁহিছে আৰু সময়ত দৰ্শকে কান্দিছেও। সেয়ে অভিনয় হওক বা ডাইৰেকশ্যনে হওক বা বেকগ্ৰাউণ্ড মিউজিকেই হওক, সকলোৱে সুন্দৰকৈ নিজৰ কাম কৰি উঠিছে। বিদুৰ ভাই চিনেমাখনৰ ৰাইটাৰ, ডাইৰেক্টৰ, এডিটাৰ SUV মানে সুব্ৰত কাকতিদাক মানিব লাগিব। ৱেব ছিৰিজখনত বিদুৰ ভাই 4জনৰ জীৱনৰ সমস্যা দেখুওৱা হৈছিল, আৰু চিনেমাখনত বিদুৰ ভাই কেইজনৰ জৰিয়তে যুৱ প্ৰজন্মৰ সমস্যাৰ লগতে কেনেদৰে বগা কাপোৰ পিন্ধা মানুহবিলাকে কেনেদৰে কলা কামবোৰ কৰি থাকে সহজ সৰল ভাষাত অসমৰ জনসাধাৰণে বুজি পোৱাকৈ চিনেমাখন উপস্থাপন কৰিছে। চিনেমাখন চোৱাৰ পিছত গম পাব যে প্ৰকৃততে আচল চোৰ কোন হয় আৰু কেনেদৰে চুৰ কৰে, সকলো দেখা পাব। লগতে বিভিন্ন ধৰণৰ আঁচনিসমূহ যে ৰঙা ফিটাৰ মেৰপাকত বা কেনেদৰে আবদ্ধ হৈ থাকে, এই সকলোবোৰ বুজি পাব বিদুৰ ভাইৰ পৰা। আমাৰ এই চেনেলটোত অসমীয়া চিনেমা, অসমীয়া ৱেব ছিৰিজ, অসমীয়া শ্বৰ্ট ফিল্মৰ বিষয়ে কিছুমান ভিডিঅ' বনাই থাকোঁ। যদি আপোনালোকে অসমীয়া চিনেমাক ভাল পায় বা অসমীয়া চিনেমাৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মুঠতে বিদুৰ ভাই চিনেমাখনত নিগেটিভ মই একোৱে দেখা নাপালোঁ। কোনো এনেকুৱা চিন নাই য'ত আপোনালোকে নিজৰ পৰিয়ালৰ লগত আহিলে মুখ ঢাকিবলগীয়া হয়। চিনেমাখনত গান আছে যদিও চিনেমাখনৰ কাহিনীৰ মাজতেই চলি থাকে, অৰ্থাৎ কাহিনীটো উপভোগ কৰি থাকোঁতে গান আহি বাধাৰ সৃষ্টি নকৰে। মুঠৰ ওপৰত বিদুৰ ভাই এখন সুন্দৰ চিনেমা, য'ত আপোনালোকে পৰিয়ালৰ লগত বহি উপভোগ কৰিব পাৰে। মই বিদুৰ ভাই চিনেমাখনক 5ৰ ভিতৰত 4.5 দিম। তেন্তে আপোনালোকে ভাবক, কোনো ডাঙৰ ষ্টাৰ এক্টৰ বা এক্ট্ৰেছ নথকাকৈ কিমান সুন্দৰ হ'ব পাৰে এখন চিনেমা। আপোনালোকে বিদুৰ ভাই চিনেমাখন চালেনে? যদিহে চিনেমাখন নাই চোৱা বিদুৰ ভাই, তেন্তে অতি সোনকালেই চাওক। যদিহে চিনেমাখন চালে, তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে চিনেমাখন চাবলৈ। আৰু আমাৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে, তেন্তে হ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।